এইবাৰ হেমন্ত বিশ্ব শৰ্মাৰ যিটো হিৰো তাৰ যিটো দাদাগিৰি অসমত এইটো শেষ। যদি বাথাৰ লগত এক্সট্ৰিমিজিম কৰে তো জেলত যাব, একদম সিধা কথা। যদি হাগ্ৰামাই বাথাক এনকাৰেজ কৰে তাহলে জেলত যাব। অলৰেডি প্ৰমাণ বহুত হৈ গৈছে। এই কেছটোতো NIA-ক দি আছো। কোকৰাঝাৰত যি আৰ্মছ ধৰাত পৰিছিল গাড়ীত, সেই কেছটোতো NIA-ত যাব। BTR-ক আৰু অশান্তি কৰিব দিয়া নহ'ব। ই হাগ্ৰামা হওক চাই জোন হওক, এইবিলাক নহ'ব। আৰু আমি ভয় নকৰোঁ বাথা ফাটা। মই এতিয়া ক্লিয়াৰ কৈ থৈ দিছোঁ, BTR-ত পুনৰ বম নহ'ব, BTR-ত পুৰা বন্দুক নহ'ব। এই কথা অসমৰ ৰাইজে বুজি লওক। আৰু মই কোনো হাগ্ৰামা কেয়াৰ নকৰোঁ দেই। এইটো যি এই যে আৰ্মছ চলাইছে, এটা এটাকৈ হিচাপ হ'ব ইলেকশ্যনৰ পিছত। কোনে কোৱা বাদ দিয়ক। হিমন্ত বিশ্ব শৰ্মাই যিটো কৈ আছো এইটো শুনক। বড়োলেণ্ডক অশান্তি কৰিব আমি নিদিওঁ। এইটো NIA ইনকুৱাৰী কৰিব। মই বহুত কথা জানো। আৰু কাৰ প্ৰৰোচনাত যাব পাৰে এই অংকখিনি অসমৰ মানুহৰ নহ'ব নেকি? যদি বাথাৰ লগত এক্সট্ৰিমিজিম কৰে তো জেলত যাব, একদম সিধা কথা। যদি হাগ্ৰামাই বাথাক এনকাৰেজ কৰে তাহলে জেলত যাব। অলৰেডি প্ৰমাণ বহুত হৈ গৈছে। এই কেছটোতো NIA-ক দি আছো। কোকৰাঝাৰত যি আৰ্মছ ধৰাত পৰিছিল গাড়ীত, সেই কেছটোতো NIA-ত যাব। BTR-ক আৰু অশান্তি কৰিব দিয়া নহ'ব। ই হাগ্ৰামা হওক চাই জোন হওক, এইবিলাক নহ'ব। আৰু আমি ভয় নকৰোঁ বাথা ফাটা। মই এতিয়া ক্লিয়াৰ কৈ থৈ দিছোঁ।